हाय फ्रेंड्स की खबर आपनालोকৰ आशा करूँ সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে এটা হেলদি আৰু টেস্টি ৰেচিপি লৈ আহিছো। ভিডিওটো শেষলৈকে চাব। এয়া মোৰ মায়ে মাছ বাছি আছে। মাহঁতৰ ঘৰত আলহী খাবলৈ আহিছো। এয়া মাছখিনি বাছা হৈ গল, ধুনীয়াকৈ কাটি দিছে মায়ে। এয়া ভেদাইলতাৰ পাতখিনি মই ভালদৰে ধুই লৈছো। এতিয়া মিক্সাৰত এইখিনি পিছি লম। তাৰ পিছত আমি লোকেল জলকীয়া, খুদ জলকীয়া যে আৰু নহৰু কেইফুটামান পিছি লম। মাছখিনি ফ্ৰাই কৰিবৰ বাবে কেৰাহীটোত তেল গৰম হ'ব দিছো। এতিয়া মাছখিনি মই ভালদৰে ফ্ৰাই কৰি লম। আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে ফ্ৰেণ্ডছ? মোক কমেণ্টত জনাবচোন যদি পাইছে, আৰু যদি পোৱা নাই এদিন বনাই খাই চাব। মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছ ফ্ৰাই কৰা তেলতে মই পিঁয়াজ দি দিম। পিঁয়াজখিনি ৰঙচুৱা হ'লৈকে ফ্ৰাই কৰি ইয়াত মিডিয়াম সাইজৰ আলু এটা বইল কৰি লৈছিলোঁ মই। সেইখিনি আৰু জলকীয়া নহৰুৰ পেষ্টখিনি এক লগত দি দিলোঁ। এয়া হালধি গুড়ি নিমখ দি এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াত এতিয়া ভেদাইলতাৰ পেষ্টখিনি দি দিম আৰু এইখিনি ভালদৰে লৰাই ল'ম। আমাৰ পেষ্টখিনি ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। ইয়াত এতিয়া আমি পানী দিব পৰা হৈছোঁ। ইয়াত পানী দি দিম। 1.5 গিলাচমান পানী ইয়াত দিছোঁ মই। আপোনালোকে আপোনাৰ জোখৰ অনুসৰি দিব। ইয়াত এতিয়া এটা উতল অহালৈকে উতলাম। তাৰপিছত ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিম। এয়া উতল আহি গ'ল। মই ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিলোঁ। এইখিনি আৰু 5 মিনিটমানৰ কাৰণে ভালদৰে উতলাম। তাৰপিছত আমাৰ আঞ্জা হৈ গ'ল, ৰেডি খাব পৰা। মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব প্লিজ। আঞ্জাৰ কালাৰ দেখি ভয় নাখাব ফ্ৰেণ্ডছ। কালাৰ এনেকুৱাই হয়, ভেদাইলতাৰ আঞ্জা এনেকুৱাই হয়। আপোনালোকে এদিন বনাই খাই চাব। দেখিবলৈ যেনেকুৱাই নহওক কিন্তু খাবলৈ বহুত সুস্বাদু হয়। এয়া চাওক, লগত এটা ভোট জলকীয়া লৈ লৈছোঁ। আপোনালোকৰ প্ৰিয়নে ভোট জলকীয়া? মোৰ কিন্তু বহুত প্ৰিয়। এয়া মই খাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।